हेलो गाइस स्वागतम जनाइছো फेसबुक पेजৰ এনে এটা ভিডিঅ লৈ আৰু বহুত দিনৰ মূৰত আজি ব্লগ বনাব আহিছো তাকে ভাবিছে দিনতে এজনী আঠুৱাটো তৰি থৈছে হয়নে আমাৰ মানে বহুত মহ আছে মানে ঘৰত ছোৱালী শুই আছে গটিকে আঠুৱাটো মানে তৰি থব লগিয়া হৈছে যেহেতু মহে কামুৰে ফেন লগাব নোৱাৰো ঠাণ্ডা দিন আৰু আজি চকচোন ৰাতিপুৱাই মোৰ আঙুলিটোলে মানে টিঙে কাটিলে কি কম আৰু আজি ভাবিলো আপোনালোকক আমাৰ ঘৰটো কিমানখিনি আগবাঢ়িছে আপোনালোকক দেখাও বুলি ভাবিছো ঘৰটোনো কিমানখিনি আগবাঢ়িছে কিমান কি হৈছে আপোনালোকে ভাবি লৈছো দেখাও কেনেকুৱা কি হৈছে নহৈছে কিমানখিনি হৈছেগৈ আৰু কিমানখিনি কৰিব আছে তেনেহলে বলকচোন আমাৰ ঘৰটো কিমানখিনি আগবাঢ়িছে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰো জামৰ বৰফালে ছোৱালী মানে শুই আছে গম পাইছে নাই তাই শুই থাকোঁতে ব্লগটো বনাই লওঁ एकदम কি ভঙা চিঙা ঘৰ আৰু দেই বেকগ্ৰাউণ্ডটো ইগনোৰ মাৰিব ভঙা চিঙা ঘৰ যেনে এফালে চব ভগৱানৰ ফটো কৃষ্ণ ভাঙা চিঙা আৰু নক'ব ঘৰটো দেখাম হ'ব ঘৰত সোমাই আহিলোঁ ঘৰৰ ভিতৰত আৰু এইফালে আমাৰ ৰুমটো দেখাইছিলোঁৱে মাছখিনিতে মই ব্লগ বনাওঁতে আমাৰ ৰুমটোৱে প্লাষ্টাৰ লাগল ইয়াত মানে কিবা কিবি থৈ দিয়া আছে টিং চিংবিলাক মানে আৰু এয়া চিমেণ্ট নিয়া টিং চিং থৈ দিয়া আছে আৰু এই ৰুমৰ প্লাষ্টাৰ কৰি হ'ল আৰু মানে প্লাষ্টাৰ কৰি হ'ল আৰু তলটো হৈ গ'ল খালি তলটো অকণমান থাকি গ'ল সিদিনাখন মানে যিদিনাখন প্লাষ্টাৰ কৰি আছে তলটো ফ্ল'ৰ কৰি আছিলে এই গুটিখিনি মানে গ'ল সেইকাৰণে মানে থাকি গ'ল আৰু বস্তা চস্তা এফালে পেঠোৱা আছে এসোপা একদম লেতেৰা হৈ আছে ঘৰ চৰ যেতিয়া সোমাম তেতিয়াহে মানে চাফা হ'ব আৰু এইটো ৰুমৰ চাওক এইটো ৰুমত মানে এইবিলাক কিবা কিবি থৈ দিয়া আছে চাং পাতিব লাগে ন ওপৰত যিহেতু প্লাষ্টাৰ কৰিব লাগে চাং পাতিবৰ কাৰণে এইবিলাক কিবা কিবি সঁজুলি থৈ দিয়া আছে আৰু এইটো ৰুমৰ মানে অকল এইখন ৱালহে হৈছে এইখন ৱাল আৰু এইখন ৱাল বাকী আছে আৰু এইখন ৱাল বাকী আছে আৰু এইখন ৱাল বাকী আছে আৰু তলটো মানে এনেকৈ ইটা চিটা পাৰি থোৱা আছে আৰু মানে চিমেণ্ট আনি পেলাই মানে তলটো হেৰি কৰিব আৰু পাকা কৰিব এইটো ৰুম আকৌ এইটো ড্ৰয়িং ৰুম হ'ব আপোনালোক আহিলে আপোনালোকৰ এইটো ৰুমতে বহিব দিম দেই গাইজ এইফালে ইয়াত দেখিছেনে আগফালে কাপোৰ চাপোৰ মেলি থোৱা আছে মানে সেইবিলাক বাদ দিয়ক বাৰু এইফালে চাওক এইটো ৰুম এয়া হৈ গ'ল এইফালে এখন হৈ গ'ল বোলে তিনি পাতা খিৰিকী দিয়া আছে আপোনালোকক কৈছিলোৱে এইফালে এখন ৱাল হ'ল এইফালে এখন ৱালো হ'ল আৰু তলটো আছে মানে এই দুটা ৰুমৰ তলটো আছে আৰু সেইটো ৰুমত তিনিখন ৱাল আছে আৰু এইটো ৰুমত চব হৈ গ'ল কমপ্লিট সেইটো ৰুমত কমপ্লিট হৈ গ'ল অকণমান আছে আৰু এইফালে বান্দাখন অকণমান আছে এই চাওক বান্দাখন মানে আছে বান্দাখনখিনি ৱাল গাঠিব আছে অকণমান ৱাল গাঠিব আছে আৰু ষ্টেপটো আছে ষ্টেপটো বনাই হ'লে হ'ব আৰু কাম বাবা একদম পুৰা মানে একদম কি ক'ব ৰেডিঅ' শুনা যে পুৰা ৰেডিঅ' শুনি আছে আৰু এইবিলাক ঘৰ চৰ ইগনোৰ কৰিলে একদম মানে জানে এখন ঘৰ বনালে মানুহবোৰক কেনেকৈ থাকিব লাগে একদম ঘৰৰ অৱস্থা পাতি নাইকিয়া যেতিয়া ভাল ঘৰত থাকিম তেতিয়া আপোনালোকৰ লগত ডেইলি ব্লগ বনাম ডেইলি চাই থাকিব ঘৰক লৈ পেলাই মানে ইমান আলোচনা নকৰিব দেই একদম মানে কি ক'ব আৰু এইফালে চোফা থৈ দিয়া আছে একদম ধ্বংস হৈ গ'ল চোফাটো গম পাইছেনে কাৰণ বৰষুণৰ পানী চানী কেতিয়াবা চিটিকনি পৰে ন বৰষুণ দিলে আৰু মানে ৰুমত আহিলোঁ এইফালে ব্লগ বনাই আছোঁ আৰু এইফালে মানে ছোৱালী শুই আছে চাওক তাৰ পৰা ৰাম টোপনি মাৰি আছে আৰু গাইজ মই ব্লগ নবনাওঁ কিয় জানেনে কাৰণ কিছুমানৰ মানে আলোচনা কৰে ন যে আজিকালি যুগত মাইকী মানুহবিলাক কেনেকুৱা আপোনালোকে জানে আলোচনা কৰে কি ৰ'দৰ পোহৰটো আহি আছে তনয়ানো এনেকুৱা ঘৰলৈ বিয়া হৈছে তনয়া এনেকুৱা এঘৰলৈ মানুহলৈ বিয়া হৈছে যে অৱস্থা পাতি ইমান ভাল ইমান বেয়া মানে কি জানানে মানুহৰ অৱস্থা পাতি টকা পইচা ধন সম্পত্তি কিয় লাগে হয় মানুহৰ যদি অন্তৰখনেই ভাল নহয় যদি আপোনাৰ এতিয়া কথাটো কৈছোঁ আপোনাৰ যেনিবা একেবাৰে লাখ টকা আছে লাখ ধন সম্পত্তি চব আছে আপুনি মৰিলে কি ধন সম্পত্তিৰ লগত লৈ যাব নেকি সেই টকাখিনি লগত লৈ যাব নেকি আপোনাৰ সন্মান আপুনি কেনেকুৱা আপুনি ভালনে বেয়া আপোনাৰ পৰিচয়টোহে ৰখিব হয় নহয় যে বা আমুক ভাল আছিলে দেই
বা আমুক মৰি গ'ল সেই বেয়া আহি মৰিলে ভালেই হ'ল সেনেকুৱা কথা হয়নে মানে কি আৰু টকা পইচা কাকো নালাগে মানুহজনৰ মনটো ভাল হ'ব লাগে আৰু সংসাৰখন যদি সুখৰ হয় যদি এতিয়া আপোনাৰ ধন টকা পইচা আছে আপোনাৰ যদি সংসাৰৰ সুখেই নাই তেনেহ'লে কিন্তু লাভ ধন টকা পইচা হয়নে নহয় এতিয়া টকা আজি আছে কাইলৈ নাই কিন্তু নিজৰ সংসাৰখন জানো আপুনি দীৰ্ঘদিন ঘূৰাই পাব আপোনাৰতো সংসাৰখন যিখন সংসাৰ আপুনি সেইখনতে সুখে শান্তিয়ে খাই বৈ ধুনীয়াকৈ থাকিব পালে হ'ল এতিয়া আমাৰ ধন টকা পইচা নাথাকিব পাৰে কিন্তু আমাৰ সংসাৰখন বহুত ভাল বহুত সুখৰ বুলি মই ক'ব পাৰিম মানুহজনৰ আগত মই মুখৰ আগত নকওঁ কিন্তু মানুহজনৰ পৰা মই যিমানখিনি মৰম পাইছোঁ যিমানখিনি ছাপোৰ্ট পাইছোঁ নহয় মই ক'ব পাৰিম সিমানখিনি মৰম ছাপোৰ্ট মোক আজিলৈকে কোনেও তেনেকৈ মানে পোৱা নাই বা দি পোৱা নাই মা দেউতাৰ বাহিৰে মা দেউতা মানুহজনৰ বাহিৰে মোক কোনেও ইমানখিনি ছাপোৰ্ট দি পোৱা নাই গতিকে তেওঁলোকৰ মুখৰ আগত নকওঁ বাৰু তেওঁ ভিডিঅ'টো এতিয়া চালেতো গম পাবই হয় ভিডিঅ'টো বাৰু এতিয়া চালেতো তেতিয়া মানে ফুলি যায় যে সেইকাৰণে নকওঁ মানে এতিয়া সেইকাৰণে ধন টকা পইচা বা ঘৰখনক লৈ কাকো চকু নিদিব নাহাঁহিব গম পাইছে এতিয়া আমাৰ ঘৰখন মই এতিয়া কৈ দিছোঁ দেই চব খোলাখুলিকৈ আমাৰ এতিয়া সেইখন ঘৰ বনাই আছে কাৰণে আমি এতিয়া এবছৰৰ কাৰণে এনেকুৱা এখন ঘৰত থাকিব লগা হৈছে হয়নে কিন্তু কি হ'ল এবছৰৰ কাৰণেহে থাকিব লগা হৈছে এটা বছৰহে 365 দিনহে কিন্তু আমি গোটেই জীৱনভৰ আমি পাকা সেইটো ঘৰত থাকিব পাম কিমান ধুনীয়াকৈ আমি এতিয়া এইটো ঘৰত আমাৰ সুখ আছে এইটো ঘৰত বোলে একে ভাঙা চিঙা ঘৰ থাকিব জেগা নাই খাব শুব জেগা নাই সেইটোতো নহয় কি ধুনীয়াকৈ খাই বৈ বিন্দাছ আছোঁ খালি ঘৰটো এনেকুৱাকৈ বনাব লগা হৈছে গতিকে কৈ দিছোঁ যে মানে ঘৰটোক লৈ পেলাই যাতে বেয়া কমেণ্ট নকৰে বা কাৰো আগত যাতে কথা নকয় যে ভিডিঅ'টো চাই পেলাই যে পুতলা এনেকুৱা ঘৰহে আছে পুতলা ঘৰৰ অৱস্থা বহুত বেয়া সেইকাৰণে মানে কৈ দিছোঁ আৰু দেই তেনেহ'লে গাইজ মানে কি হয় ব্লগবিলাক বনাব নোৱাৰোঁ কিয় জানেনে ছোৱালীজনী বৰ দুষ্ট আছে ছোৱালীজনী দুষ্ট হোৱাৰ কাৰণে মানে ব্লগবিলাক বনাব পৰা নাই ব্লগটো ইমানে আছিলে বেছি দীঘল নকওঁ বাৰু মানে কথা ক'ব নাজানো কেমেৰা আগত আৰু এটা কথা এতিয়া কৈ দিওঁ মই ব্লগ বনাম আজিৰ পৰা ডেইলি কিন্তু মানে কি মই চিধা চিধি মানুহ দেই মই মানে এইবিলাক লোক ধূপ কথা মানে আহি নপৰে মই চিধা চিধি মানুহ যি কওঁ মুখৰ আগত ক'ম বা যি থাকে মানে চব আগি মানে মই এইবিলাক তাই বেয়া পাব বা আপোনালোকে এইটো কথা ক'লে বেয়া পাব এতিয়া ঘৰখনৰ কথাই ক'লোঁ হয়নে আপোনালোকে মোৰ ব্লগত দেখিছে ঘৰখন কেনেকুৱা বেকগ্ৰাউণ্ড মানে ইমান এটা ভাল মই কৈয়ে দিছোঁ যে আমাৰ ঘৰখন বনোৱাৰ কাৰণে এনেকুৱা মানে কি চিধা চিধি কথা কওঁ মই মোক কোনেও মানে সেইবিলাক কথাত বেয়া নাপাব আৰু যদি কিবা ভুল চুল কথা কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাই দিব যে এইটো কথা ক'ব নালাগিছিলে তুমি বা আপুনি কৈ দিলে নেক্সট টাইম ভিডিঅ'ত এনেকৈ নক'ব সেনেকৈ শিকাই দিব বাৰু একো বেয়া নাপাওঁ ব্লগটো তেনেহ'লে ইমানে আছিলে আৰু ভিডিঅ'বিলাক চাব আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ ফলোৱাৰ্ছবিলাকলৈ যাতে মোকলোকে চাই পেলাই ফ'ল' কৰে মোৰ ভিডিঅ'বিলাক তেওঁলোকলৈ যায় আৰু মোৰ ইউটিউবতো চেনেল এটা আছে তনয়া ব্লগছ বুলি আছে তাত মানে ইমান এটা হেৰি হোৱাকৈ নাই পপুলাৰিটি ইয়াতো মানে হোৱা নাই তাত 7K হৈছেহে মাত্ৰ 7,000 ছাবস্ক্ৰাইবাৰ হৈছেহে তাত আপোনালোকে তনয়া ব্লগছ বুলি মাৰিলেই পাব তাত ছাবস্ক্ৰাইব কৰি ল'ব তাতো মানে ব্লগবিলাক পাই থাকিব তেনেহ'লে ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ফ'ল' কৰি ল'ব যাতে ডেইলি ব্লগবিলাক আপোনালোকলৈ ন'টিফিকেশ্যনবিলাক যায় তেনেহ'লে আজিলৈ বাই বাই